ক'বা লাগা কি আছে কথাখিনি কৈ দা কথাখিনি কি বুলি ক'ম যি আমি এতিয়া পানীৰ তলত ডুবি আছোঁ অহা যোৱা ৰাস্তাটোৱে নাই কেনেকৈ চলোঁ চলি পলিহঁতি এতিয়া চলিটো সিদিনা পানীতে বসছি এতিয়া আহি পেলাই সৰুটো চলি আলে বিলে হৈছে এতিয়া আমি কি কৰি থাকোঁ কেনেকৈ থাকোঁ এই নাও নচলিহঁতি ৰাস্তাটো এতিয়া আমাক কিবা কৰি দিয়া আমি অহা যোৱা কৰিব নোৱাৰোঁ নহ'লে বা ৰাস্তাটোত বেৰ দিছে মই দেখিছোঁ কোনে দিছে বেৰখিনি অঁ এতিয়া বেৰা দিছে মানে সেইগিলাখান সেই দুঘৰ মানুহে বেৰা দিছে ৰাস্তাটোৰ ওপৰতে এতিয়া আমি কি কওঁ আমি এতিয়া একলা মানুহ ইয়াতে আছোঁ কাৰো ওপৰত ডাঙৰ কথা ক'ব নোৱাৰোঁ এতিয়া উপায় নোহোৱা হৈছে কি কৰোঁ এই ৰাস্তাটোতো আগৰ পৰা আছিল আমি আছিল আগতে ৰাস্তাটো ময়ূৰ গাড়ী অহা যোৱা কৰিছিল এই ৰাস্তাটোদি এতিয়া ৰাস্তাটো এৰি নেদে চব দুফালৰ পৰা চেফটি এতিয়া কি কওঁ মই আৰু কি ক'ম মই ইমান দিন আগতে মই ৰাস্তাটো মানে দেখা নাছিলোঁ নাই তথাপিতো মানুহ কোৱা শুনছোঁ যে ৰাস্তাটো আছিল এতিয়া চেপি দুফালৰ পৰাই মানুহে ৰাস্তাটো নোহোৱা কৰি ফেলছে এতিয়া আমি এঘৰৰ মানুহ বেলেগৰ চোতালেদি আহিব লগা হৈছে এইখিনি ৰাইজে আকৌ কৰিয়ে নিদিয়ে ৰাইজ সমাজতো এতিয়া দিছেচোন লেখা পত্ৰ হেৰি কৰি দিছেচোন সমাজৰ শেষ কৰিব পৰা নাই এতিয়া কিবা কৰা যায় এতিয়া সোনকালে মীমাংসাটো কৰিলে ভাল হয় আৰু আমাক ৰাস্তাটো কিবা কৰি দিব লাগে আৰু নহ'লে মানুহ ঘৰ আমি মৰলোঁ এতিয়া বেলেগৰ চোতালে দিয়া কৰি আছোঁ দেখিছেনে ৰাস্তাটো বন্ধ কৰিছে